ভাৰত চৰকাৰে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক দিয়ে বঢ়াই দিয়া হৈছে 3%কৈ আৰু স্থায়ীকৈ ৰাগলীলা কৰা সকলক 25,000কৈ অনুদান দিয়াৰ কথাও ঘোষণা কৰা হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেবিনেটত। ভাৰত চৰকাৰে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক 3%কৈ দিয়ে বঢ়াই দিয়া হৈছে আৰু স্থায়ীকৈ ৰাগলীলা কৰা সকলক 25,000কৈ অনুদান দিয়াৰ কথাও মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰা হৈছে। ভাৰত চৰকাৰে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক ইতিমধ্যে দিয়ে ঘোষণা কৰিছে আৰু তাৰ লগত দিবেদি কিমান পাৰ্চেণ্ট দিব কাগজ নি 3%। আগতে বৰ্তমান 52% দিয়ে পাই আছিল 50% পাই আছিলে। আজি 1 ডিচেম্বৰৰ দৰমহাৰ লগত তেওঁলোকে 53% দিয়ে পাব, অৰ্থাৎ 3% তেওঁলোকে দিয়ে পাব আৰু এই দিয়েটো জুলাই মাহৰ পৰা কাৰ্যকাৰী হ'ব। তাৰ ফলত 25% দিম, ফেব্ৰুৱাৰীত 25% দিম, মাৰ্চত 25% দিম বকেয়াটো, যিটো 4 মাহৰ বকেয়া। কিন্তু যিটো নিত্য নৈমিত্তিক যিটো প্ৰত্যেক মাহত পাব লাগে সেই 3% দিয়ে 1 ডিচেম্বৰৰ পৰা তেওঁলোকে দৰমহাত পাব পাৰিব, অৰ্থাৎ নৱেম্বৰ মাহৰ দৰমহা ডিচেম্বৰত লয়। গতিকে ডিচেম্বৰত তেওঁলোকে দিয়েটো ড্ৰ কৰিব পাৰিব। দীপাৱলীৰ আগতে ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে ই এটা সুখৰ সংবাদ যে তেওঁলোকে 3% দিয়ে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰত পাব। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰো দিয়ে 53%। আজিৰ পৰা আমাৰ কৰ্মচাৰীৰো দিয়ে 53% হ'বগৈ। 3% আমি এনহেন্স কৰিছোঁ। এই মাহত আমি আৰু এটা কাম কৰিছোঁ যে দৰমহাটো অহাকালিৰ পৰা ল'ব পাৰিব। দীপাৱলীৰ কাৰণে নৰ্মেলি আমি যিটো 1 তাৰিখে দৰমহা দিওঁ, আমি দৰমহাটো এবাৰ 3 দিন আগৰ পৰা দিম, অৰ্থাৎ অহাকালিৰ পৰা দিম, যাতে দীপাৱলীৰ আগত তেওঁলোকে কৰ্মচাৰীসকলে দৰমহাটো ল'ব পাৰিব। 28 তাৰিখে দৰমহাও পাব আৰু 3% দিয়ে ঘোষণাও হ'ল, এৰিয়াৰো পাব। গতিকে মই ভাবোঁ যে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ দিয়ে সৈতে তেওঁলোকে দীপাৱলী খুব সুন্দৰ কৰি উদযাপন কৰিব পাৰিব। আজি কেবিনেটে আৰু এটা সিদ্ধান্ত লৈছে যে আমাৰ অসমত বিভিন্ন স্থানত আমি জীৱন্ত ৰাস অনুষ্ঠিত কৰোঁ। যিসকল ধৰ্মীয় বা সামাজিক অনুষ্ঠানে জীৱন্ত ৰাস পালন কৰে তেওঁলোকক কেবিনেটে 25,000 টকা কৰি এটা আৰ্থিক অনুদান দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। যেনেকৈ আমি দুৰ্গা পূজাত 10,000 টকা দিছিলোঁ, আমি ৰাসৰ কাৰণে বিভিন্ন অনুষ্ঠানে যোনে ৰাস পাতে, এইটো মূৰ্তি ৰাস পতাসকলে নাপাব, যিসকলে জীৱন্ত ৰাস পাতে, আৰু জীৱন্ত ৰাস পতাসকলক আমি 25,000 টকা কৰি আমি অনুমোদন দিম, যিয়ে আমাৰ সংস্কৃতিটো জীয়াই ৰখাত সহায় কৰিব। আৰু প্ৰায় 1900 ৰাস আছে, এনেকুৱা জীৱন্ত ৰাস হয়। যোৱাবাৰ আমি 1900ক দিছিলোঁ, এইবাৰ হয়তো অলপ বাঢ়িব। গতিকে প্ৰায় 2000ৰ ওচৰা ওচৰি ৰাসে এই 25,000 টকাটো লাভ কৰিব। দ্বিতীয়তে, ধৰ্মীয় বিভিন্ন অনুষ্ঠান পাতিলে পাৰ্মিশ্যন ল'বৰ কাৰণে পুলিচক এটা ফিজ দিব লাগে। ৰাসৰ ক্ষেত্ৰত ৰাস পাতিবৰ কাৰণে পুলিচক বা ডিচিক প্ৰশাসনীয় পাৰ্মিশ্যন লওঁতে তেওঁলোকে যাতে কোনো ফিজ দিব নালাগে, উইদাউট ফিজ পাৰ্মিশ্যন পায়, যেনেকৈ আমি দুৰ্গা পূজাসমূহত দিওঁ, তেনেকৈ আমি এই ক্ষেত্ৰত উইদাউট ফিজ পাৰ্মিশ্যন দিবৰ কাৰণেও আজি কেবিনেটে জিলা প্ৰশাসনক নিৰ্দেশ দিছে। তাৰমানে দুটা লাভ হ'ব। এটা, অনুষ্ঠানটো পাতিবৰ কাৰণে যিটো ফিজ দিব লাগে সেইটো দিব নালাগে বা পাৰ্মিশ্যনৰ কাৰণে পইচা দিব নালাগে, আৰু ওলোটাই চৰকাৰৰ পৰা 25,000 টকা তেওঁলোকে ৰাস পাতিবৰ কাৰণে লাভ কৰিব। প্ৰায় 2000 ৰাস ইয়াৰ কাৰণে উপকৃত হ'ব। 3% দিয়েও হ'ল, ৰাসো ভাল কৰি পাতিব পাৰিব। মই সকলোকে দীপাৱলী আৰু ভাই ফুটাৰ
অগ্ৰিম আৰু আগতীয়া শুভকামনা জনাইছোঁ।